এই মুহূৰ্তত দিবলৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ আন এক জঘন্য কাণ্ড সংঘটিত কৰিছে পশ্চিমবংগৰ এগৰাকী শিক্ষকে। বাথৰুমত ছাত্ৰীৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আৰক্ষীৰ জালত পৰিছে পশ্চিমবংগৰ শিক্ষক ইন্দ্ৰজিৎ সিনহা। অসমত থাকি পশ্চিমবংগৰ শিক্ষকৰ ঘৃণনীয় কাণ্ড পৰিলক্ষিত হৈছে। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি জেলত গৈছে ইন্দ্ৰজিৎ সিনহা। বাথৰুমত কলেজীয়া ছাত্ৰীৰ গোপন ভিডিঅ' ৰেকৰ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষক ইন্দ্ৰজিৎ সিনহাৰ বিৰুদ্ধে। ধুবুৰী এখন সংস্কৃত শিক্ষা কেন্দ্ৰৰ শিক্ষক হিচাপে কৰ্মৰত আছিল ইন্দ্ৰজিতে। ধুবুৰীৰ পিয়াৰীমোহন লেনৰ এটা ভাড়াঘৰত থাকে ইন্দ্ৰজিৎ সিনহা। কাষৰে ভাড়াঘৰত থকা ছাত্ৰীৰ গোপন ভিডিঅ' কৰিছিল শিক্ষক ইন্দ্ৰজিতে। ছাত্ৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইন্দ্ৰজিৎ সিনহাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱাই জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। অসমত থাকি পশ্চিমবংগৰ শিক্ষকৰ আন এক জঘন্য কাণ্ড পৰিলক্ষিত হৈছে। এইবাৰ ছাত্ৰীৰ গোপন ভিডিঅ' ৰেকৰ্ড কৰি আৰক্ষীৰ জালত পৰিছে শিক্ষক ইন্দ্ৰজিৎ সিনহা। বাথৰুমত ছাত্ৰীৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আৰক্ষীৰ জালত পৰিছে পশ্চিমবংগৰ শিক্ষক ইন্দ্ৰজিৎ সিনহা। অসমত থাকি পশ্চিমবংগ শিক্ষকৰ আন এক জঘন্য কাণ্ড। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি জেলত গ'ল ইন্দ্ৰজিৎ সিনহা। বাথৰুমত কলেজীয়া ছাত্ৰীৰ গোপন ভিডিঅ' ৰেকৰ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে লম্পট শিক্ষক ইন্দ্ৰজিৎ সিনহাৰ বিৰুদ্ধে। ধুবুৰীৰ এখন সংস্কৃত শিক্ষা কেন্দ্ৰৰ শিক্ষক হিচাপে কৰ্মৰত আছিল ইন্দ্ৰজিতে। ধুবুৰীৰ পিয়াৰীমোহন লেনৰ এটা ভাড়াঘৰত থাকে ইন্দ্ৰজিৎ সিনহা। কাষৰে ভাড়াঘৰত থকা ছাত্ৰীৰ গোপন ভিডিঅ' কৰিছিল শিক্ষক ইন্দ্ৰজিৎ সিনহাই। ছাত্ৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই ইন্দ্ৰজিৎ সিনহাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱাই জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। অসমত থাকি পশ্চিমবংগৰ শিক্ষকৰ আন এক জঘন্য কাণ্ড পৰিলক্ষিত হৈছে। এইবাৰ বাথৰুমত ছাত্ৰীৰ গোপন ভিডিঅ' ৰেকৰ্ড কৰি আৰক্ষীৰ জালত পৰিছে শিক্ষক ইন্দ্ৰজিৎ সিনহা।